এফালে আৰু কাই মাছৰ তিলা এটা আহি গ'ল কেল দি অমি সুন্দৰভাৱে পকি আছে একদম লাল লাল মুখ খাওঁ কৈ আছে ইমানখিনি মধুআম পালোঁ একদম জলকীয়া ইমানখিনি ওলালে হেল্ল' গাইছ ৱেলকাম বেক টু ৰিংকুছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে এয়া আমাৰ দাংবডি গছ এডাল দুডাল লাগি আছে দাংবডিখিনি মই ৰোৱা এতিয়া দাংবডিখিনি ছিঙি লওঁ একদম লোকেল গোবৰ সাৰ হোৱা বোলে চাওক এইডাল কিমান পালোঁ আপোনালোকক দেখাই আছোঁ গোটেইখিনি ছিঙি লওঁ এইফালে এইকেইটা জিকা লাগিছে চাওক কলি কলি হৈ আছে এইকেইটা প্ৰথম লাগিছে এইফালে দাংবডি একমুঠি পালোঁ লোকেল একদম টেষ্টি সোৱাদ বহুত এতিয়া মোৰ জলকীয়া বাৰীত জলকীয়া ছিঙিম এইফালে আমাৰ জবা ফুলজোপা ইমান ধুনীয়াকৈ ফুলিছে চাওক এয়া চাওক জুম কৰি দেখাই দিছোঁ এয়া জবা অলপ বেলেগ ধৰণৰ জবাব মাজৰ এণ্টিনাডাল নাই বন্ধুসকল এয়া মোৰ জলকীয়া বাৰী বহুত দিন জলকীয়া বাৰী প্ৰতিপাল কৰা নাইকিয়া আকৌ নতুনকৈ চাফ চিকুণ কৰিব লাগিব জলকীয়া বাৰীখন এতিয়া পকা জলকীয়া কেইটামান লাগি আছে ছিঙি লওঁ ফালে এয়া এইটো হৈছে ৰাণী জলকীয়া সেইকাৰণে ইয়াৰ চাইজ সৰু ৰাণী জলকীয়াবিলাক সাধাৰণতে বৰষুণত ইমান জল্দি মৰি নাযায় এইফালে জলকীয়া আছে ৰজা জলকীয়াবিলাক বৰষুণৰ পানীটো সোমালে গছবিলাক মৰি যায় এইফালে চাওক এইটো ৰজা জলকীয়া এইটো চাওক ৰজা জলকীয়া কি সুন্দৰভাৱে পকি আছে একদম লাল লাল মুখ খাওঁ কৈ আছে আৰু এফালে এটা এইটো এটা চাওক এই দুটা জলকীয়া চাওক ইমান ধুনীয়াকৈ পকি আছে এই বাৰিষাৰ দিনতো বেছিভাগ জলকীয়া মই ইয়াত 120টামান পুলি ৰুইছিলোঁ আপোনালোকে জানে ভিডিঅ' দিয়া আছে আৰু 120টামান পুলিৰ ভিতৰত এতিয়া বহুত কেইজোপা জলকীয়া গছ মৰি গ'ল বৰষুণত আৰু গোটেই ঘাঁহ গজি গৈছে প্ৰডাকশ্যনটো কমি গ'ল দিন হ'ল দেখি আগতে লোমে লাগি আছিলে এতিয়া ক'ৰবাত এটা দুটা লাগিছে গোটেই তলত ঘাঁহনি হৈ গ'ল ঘাঁহবিলাক চব চফা চিকুণ কৰি লৈ পানি জলকীয়াবিলাক ভালকৈ ৰুব লাগিব এইফালে এয়া চব ক'ৰবাত এটা দুটা পকি আছে এয়া পকা জলকীয়াখিনি ছিঙি লওঁ ভোট জলকীয়া পুলি কেনেকৈ পচায় সেয়া ভিডিঅ' এটা মই অতি শীঘ্ৰে দি আছোঁ আপোনালোকে ৰিংকুছ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক চাওক এইফালে এজোপাও এনেকৈ লেৰেলি গৈছেগৈ এজোপা মৰিব চাগে আৰু এতিয়া জলকীয়াৰ চাইজটোও সৰু হৈ গ'ল প্ৰথমতে বহুত ডাঙৰ আছিলে ইমানটো চাইজ আছিলে চাওক জলকীয়াখিনি ছিঙি লওক কিমান আছে আপোনালোকক দেখাই আছোঁ কিমান পালোঁ অকণো বেমাৰ আজাৰ নাইকিয়া চাওক এয়া ধুনীয়া জলকীয়া এইফালে এজোপা আকৌ বেলেগ জলকীয়া এই ৰঙালাওটোৰ নিচিনা জলকীয়াটো এইফালেও কেইটামান পকি আছে গছৰ এইটো চাওক জলকীয়াটো সুন্দৰ এনেকুৱা দুজোপা গছ ৰুইছিলোঁ জলকীয়াটোৰ নামটো নাজানো কি জলকীয়া মই এনেকুৱা চাওক জলকীয়া ইমানখিনি ওলালে ভালেমানখিনি জলকীয়া ওলালে আৰু মই এই জলকীয়াখিনি যোনজোপা গছ ভাল হৈ আছে সেইজোপা থৈ লৈ পানি কলম দি চাম এইবুলি কেনেকুৱা হয় কলম দিলে লাগে নে নালাগে চাম বুলি ভাবিছোঁ আৰু বেয়া জলকীয়াখিনি উঘালি নতুন জলকীয়া ৰুম আপোনালোকক জলকীয়া পুলি কেনেকৈ পচাই ভিডিঅ' দি আছোঁ অতি শীঘ্ৰে এইফালে জলকীয়াজোপা এজোপা এটা দুটা লাগি আছে ভালেমানখিনি এতিয়া জলকীয়াখিনি ছিঙি লওঁ এয়া এজোপা জলকীয়া গছৰ পৰা জলকীয়া ইমানখিনি ওলাল এই পাতি জলকীয়াখিনি বি জলকীয়াখিনি নহয় এতিয়া
এজোপা জলকীয়া পকি আছে এটা দুটা, এজোপা এতিয়া ছিঙি লওঁ। চাওক লাল লাল হৈ আছে, লালকেইটা চাওক কিমান ধুনীয়া ধুনীয়া, এয়া কেনেকৈ লাগিছে চাওক। এইফালে এজোপা জলকীয়াত এয়া ফুলি আছে চাওক, কেইদিনমান পাছত লাগিব। এইফালে এজোপা জলকীয়া এনেকুৱা অলপ বেলেগ ধৰণৰ চাওক, সৰু সৰু লাগিছে। এফালে এইখিনি কৃষ্ণ জলকীয়া, আৰু এজোপা চাওক কণ জলকীয়া, ইমান অকণমানি অকণমানি লাগিছে দেখিছেনে? এজোপা কণ জলকীয়া, জলকীয়াটো খালি কণ অকণমানি, কিন্তু খালি মালটো ডেঞ্জাৰ আছে, বহুত জ্বলা। এইখিনি কণ জলকীয়া, ধান জলকীয়া বুলিও কয়। আৰু এইফালে এয়া কৃষ্ণ জলকীয়া লাগি আছে, ইয়াতো ৰঙা ৰঙা হৈ আছে। এইফালে এয়া চাওক, এইটো এটা কৃষ্ণ জলকীয়া বজাৰত চাহিদা ভালেমানখিনি আছে। আৰু এইফালে এজোপা আমাৰ মধুৰি গছ, লোকেল মধুৰি কেইটামান পকি আছে, লওঁ ঘৰত যেতিয়া আছে। ভালেমানখিনি মধুৰি পালোঁ, একদম লোকেল দেই, লোকেল মধুৰি চাওক, মস্তি মিঠা। আৰু কেইটামান পকি আছে, এইকেইটাও পাই লওঁ, নহ'বা বান্দুলিয়ে খাই পেলাইছে। এইটো চাওক লোকেল মধুৰি, গছৰ পৰা ছিঙি লৈ পিনি কি পকি আছে একদম। চাওক মিঠা হয়নে নহয়, একদম লোকেল দেই, অমিত। মজা। দুটামান আছে, এইকেইটা পাই লওঁ। ইমানখিনি মধুআম পালোঁ, একদম লোকেল। একদম পকাটো খাই ভাল নালাগে, এনেকৈ দহচীয়াটোহে খাই বেছি ভাল লাগে। জলকীয়া ইমানখিনি ওলালে, চব জলকীয়া মিক্স আছে, আৰু মগটোত এমগ। নহ'লে বৰশীটোত টোপটো লগাই ল'লোঁ, এতিয়া পাতিম। বৰশী পাতি দিলোঁ, চাওক খুটিলে চাওক মাছ ধেৰ, এয়া খুটি একদম দলত লগাই দিলাগৈ। আপোনালোকে কয় নহয়, চাওক মাছেই মাছ আমাৰ ফালে। এই বৰশী পাতিছিলোঁহে, কাঁইটিলা মাছ এটা আহি গ'ল। এইটো ইমান পোৱালি মাছবিলাক আহিলে বেয়া, অকণমান ডাঙৰ ডাঙৰ মাছবিলাক আহিব লাগে। দি চাওক অকণমানি। এইফালে মাছখিনি এয়া দনিকণা মাছে বৰশী বাওঁ। এইফালে কাৱৈ মাছ আৰুজনী আহিলে, গৰৈ মাছটো জালত লগা। এইফালে কেঁকুৰা, আজি কেঁকুৰা খাই ভিডিঅ' এটা বনাম বুলি ভাবিছিলোঁ, কিন্তু কেঁকুৰাখিনি ৰাতিপুৱাতে পপাই বনাই পেলালে, সেইকাৰণে বেলেগ এদিন বনাম। আকৌ বৰশীটো পাতি দিলোঁ। ভাই কাৱৈ মাছ এজনী ৰৈ আছিলে, বৰশী পাতিবলৈ পোৱা নাই, চাব দেই। আছে নিলে এই ভাই, এইটো মাছটো বৰ ডেঞ্জাৰ আছে, থিয় হৈ ল'ব লাগিব। এনেকৈ ভিডিঅ' কৰি থাকিলে দেখিছেনে কেনেকৈ সোমোৱাই লৈ গৈছে। উঠি আছে আকৌ, লাহে 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 নিব এতিয়া জলদি লৈ যা ভাই। টোপটোত নিলে এইফালে য'ত লাগি গ'লগৈ। এইফালে আৰু কাৱৈ মাছৰ টিলা এটা আহি গ'ল, এইফালে চাইডকতে একদম সোমোৱাই লৈ গ'লগৈ। মাছৰ টোপটো ওপৰলৈ গুচি গ'ল। চাওক ইমান সৰু সৰু মাছ আহিছে আজি।